হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু লগতে আমাৰো ভালেই। আজি অন্য এটি ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব বুলি। আৰু মই মুনমি হেপী ব্লগ চেনেলটিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এয়া কচুথুৰি কিনি আনিছিলে হাজবেণ্ডে বজাৰৰ পৰা। জানে আৰু বজাৰত কেনেকুৱা কি বস্তু পায়। আৰু যিহেতু গাঁৱত সকলোখিনি ধুনীয়া ধুনীয়া বস্তু পোৱা যায়। আৰু এয়া কিনা বস্তু ঠোঁটলৈকে মঙহ বুলি কয় নহয়, সেয়া সকলোখিনি বাচি কাটি লওঁ, চফা কৰি লওঁ। আৰু মই ৰেচিপিটোনো কেনেকৈ বনাইছোঁ আপোনালোকে ভিডিঅ'টো চালে গম পাব। আৰু কিয়নো একেবাৰে কম সময়ৰ ভিতৰতে বনাব পাৰি আৰু খাই বহুত টেষ্টি লাগে, ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰি দিওঁ। আৰু আহকচোন ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব টেষ্টি হৈছে নাই। আৰু সকলোৱে ট্ৰাই কৰিব, একেবাৰে কম সময়ৰ ভিতৰতে বনাব পাৰি। আৰু লগত দিম কণ বিলাহী, আদা নহৰু আৰু তেল একেবাৰে ইউজ নকৰোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব।